Hello everyone, welcome to my channel. নমস্কাৰ মই ভৱানী আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মই বৰ্তমান ভাল বেয়াৰ মাজতে আছোঁ। এতিয়া হয়তো ভাবিছে ন কলৈ গৈ আছোঁ? কৈ আছোঁ ৰ'ব। আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং, মানে বিশেষকৈ মোৰ বাবে। আজি কৰিম মই অকলে সম্পূৰ্ণ এটা ৰাতি ট্ৰেভেল। চাওঁচোন কি হয়। যথেষ্টখিনি মনত কুৱেশ্যনছ আছে যে কেনেকৈ হ'ব, কি হ'ব, পাৰিম নে নোৱাৰিম নিজকে চম্ভালিব। আৰু মই গৈ আছোঁ ট্ৰেইনত, গতিকে জানেই আজিকালি ট্ৰেইনত কিমান ঘটনা হৈ থাকে ছোৱালীৰ লগত। ষ্টেচনত থ'বলৈ গৈ আছিল মা আৰু দেউতা। কিনো ক'ম, ইমান দিনৰ মূৰত যে এখন স্কুটিত আমি তিনিও একেলগে, বহুত ভাল লাগিল। এনেকৈ গৈ আমি পালোগৈ ষ্টেচন, নিউ তিনিচুকীয়াৰ ষ্টেচন। খুব ধুনীয়াকৈ সজাই থৈছিল, গতিকে ইয়াৰো এটা ভিডিঅ' ক্লিপ লৈ ল'লোঁ। চিন্তা নকৰিব, আপুনি যাওক, ঘৰত হৈ থাকোঁগৈ। ঘৰত হৈ থাকেগে। 7:45 পাবগৈ। ভাগ্য ভাল আছিল, মোৰ কেবিনৰ মানুহকেইজন বিৰাট ভাল আছিল। তেওঁলোকে মোক আনিলে নিজৰ ছোৱালীৰ দৰে, গতিকে সাহস মোৰ আৰু অলপ বাঢ়িল। এনেকৈ আমি পালোহি ডিব্ৰুগড়। আৰু ডিব্ৰুগড় পাওঁতেও হ'লো নহয় বৰ। কি কৰিম এতিয়া ভাবি পোৱা নাই। উলিয়ালোঁ চিপছ আৰু কৰিলোঁ টাইম পাছ। উইদাউট চিপছ কেনেকৈ ট্ৰেভেল কমপ্লিট? চিপছ হ'লেহে হ'ব আমাৰ ট্ৰেভেল কমপ্লিট। ঘৰৰ পৰা দি পঠাইছিল ৰুটি আৰু ভাজি, কিন্তু ইমান যে ভোক লাগিল কৰিবলৈ পাহৰিলোঁ নহয় ভিডিঅ'টি। কলেজটো যাবই লাগিব, পঢ়া শুনাটো এৰিব নোৱাৰোঁ, গতিকে গৈ আছোঁ কলেজ। আৰু আপোনালোকক মৰ্ণিং লগ পাম। বহুতখিনি কথাই মই বুজিব পাৰিছোঁ, মানে আপোনালোককো ক'ম ফ্ৰী টাইম পালে কি হৈছে কি নাই হোৱা। আৰু বৰ্তমানলৈকে ঠিকে আছোঁ, আৰু একেবাৰে যদি ঠিকে থাকোঁ কাইলৈ মৰ্ণিং লগ পাই আছোঁ। ফাইনেলি মই পালোহি বদৰপুৰ। আৰু আপোনালোকক কৈছিলোঁ যে অচিনাকি ব্যক্তিজন, যিজনৰ বাবে মই পালোহি বদৰপুৰ ইমান সুৰক্ষিতভাৱে আৰু ইমান সাহসেৰে, তেওঁৱে হৈছে এইজন। কেনেকুৱা লাগিল মোক লগ পাই? ভাল লাগিছে। তোমাৰ লগত ভাল লাগিছে। আংকলৰ কাৰণে মই আহিব পাৰিলোঁ আৰু ইমান দূৰ। বদৰপুৰ ষ্টেচন ইমান ভিৰ, ইমান মানুহ আহিছিল আমাৰ ট্ৰেইনখনত, মই এতিয়াহে গম পালোঁ। ফাইনেলি মই গৈ আছোঁ এতিয়া মোৰ হোষ্টেললৈ। ঘৰলৈও মনত পৰি আছে, হোষ্টেলো যাব লাগে, উপায় নাই আৰু। হেল্ল' গাইজ, গুড মৰ্ণিং এভৰিৱান। মোৰ আজি ছিংগল ট্ৰেভেল খতম হৈ গ'ল আৰু খুব সুন্দৰ গ'ল। বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ল এটা অকলশৰীয়া ট্ৰেভেলৰ। ক'ম বাৰু যদি টাইম মিলে। বৰ্তমান মইতো অট'লৈ ৰখি আছোঁ, অট' এখন পালে যাম। পুলিচ পইণ্ট, অ'কে, মই অট' পাই গ'লোঁ। মই যে আপোনালোকক ক'লোঁ কিছুমান এক্সপিৰিয়েঞ্চ হ'ল। কি হয়, কিছুমান বেয়া মানুহৰ কাৰণে আমি এতিয়া কিছুমান ভাল মানুহকো বেয়া বুলিয়ে ভাবিব লগা হৈছে। যেনেকৈ মই এটা এক্সাম্পল দিওঁ, যে মোৰ কেবিনত থকা সকলো ফেমিলি মেম্বাৰ্ছ আছিল, হাজবেণ্ড ৱাইফ, তেওঁলোকৰ বেবী এনেকৈ আছিলে। তেওঁলোকে মোক খাবলৈ অফাৰো কৰিছিল কিবা কিবি সৰু সুৰা বস্তু ঘৰৰ পৰা লৈ অনা, বাট মই খাব পৰা নাই বা মই নাখাওঁ, মোৰ খাব মন নাই, তেনেকুৱা ধৰণে কৈছোঁ। কাৰণ আজিকালি আমি জানোৱেই ট্ৰেইনত তেনেকুৱাই বেছিভাগ হয়, তাত কিবা মিলোৱা থাকে বা কিবা হয়, চেন্সলেছ হৈ যায়। যাৰ ফলত তেওঁলোক যদিও ভাল ব্যক্তি হয়, যদিও ভাল ভাবি মোক নিজৰ জীয়েক ভাবি অফাৰ কৰিছিল, বাট মই গ্ৰহণ কৰিব পৰা নাই। গতিকে তেনেকুৱা ধৰণৰ কিছুমান মই ফিল কৰিলোঁ। ফাইনেলি গাইজ, মই হোষ্টেল পাই গ'লোহি আৰু এতিয়া মই ৰখি আছোঁ। মোৰ লগৰজনীক মাতিছোঁ, বেগকেইটা বিৰাট ভাৰী হৈছে। মায়ে একদম এইখিনি লৈ যা, এইখিনি লৈ যা, এইখিনি লৈ যাকৈ বহুত জিটি ভৰাই দিলে। চ' এতিয়া ৰখি আছোঁ। এয়া বেক চাইড মোৰ ৰাস্তা PG। চ' ভালেই গ'ল, জাৰ্ণিটো বেয়া নাই যোৱা, বহুতখিনি কথা শিকিবও পাৰিলোঁ। এটা অকলশৰীয়া এটা নিশা যাত্ৰা কৰিছোঁ, জীৱনৰ প্ৰথমটো। ভাল বেয়া
বেয়া লগাই নাই, ভালেই লাগিল। মই গমেই নাপালোঁ ফাৰ্ষ্ট কথা কেনেকৈ পালোঁহি। বেছিকৈ ভাল লাগিলে মোৰ যোনটো কেবিন আছিলে ট্ৰেইনৰ, কেবিনটোত গোটেই ফেমিলি আছিল, ল'ৰা ছোৱালীহঁতে, ফেমিলি, ৱাইফ, হাজবেণ্ড এনেকৈ। তো তেতিয়া খুব ভাল লাগিলে, কথা পাতি পাতি আহিলোঁ আৰু তেওঁলোকক মোক বহুত ছাপৰ্টিভ কৰিলে, আশীৰ্বাদ দিছে। ইনফেক্ট মোক বদৰপুৰ ষ্টেচনতো ৰখাই মোক অ'টত উঠোৱালৈকে আহিছে তেওঁলোক, মানে ষ্টেচনটো অ'টলৈকে থ'বলৈ আহিছে, বেগ দাঙি কিনি, বেগটো বহুত ভাৰী কৈছোৱে। সেয়াই ভাল লাগিলে। আৰু ব্লগিংটো এইটোৱে কাৰণে বনালোঁ যাতে এটা স্মৃতি ৰৈ যাওক মোৰ কেনেকুৱা হৈছিল প্ৰথমটো জাৰ্ণি ইমান লং। আৰু বিশেষকৈ একো ভিডিঅ' কৰিবই নোৱাৰিলোঁ, ট্ৰেইনত উঠাৰ পিছত নকৰিলোৱে, কাৰণ মই নিজে পাহৰি গ'লোঁ, মানুহখিনিৰ লগত ইমান বেছি ফ্ৰী হৈ গ'লোঁ কথা পাতি পাতি, আৰু মই এনেও কথা পাতি ভাল পাওঁ, গতিকে কথা পাতি 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 তাৰপিছত খালোঁ, শুলোঁ, উঠিলোঁ, পায়ে গ'লোঁহি। 6:55 দিছিলে টাইমিং, আৰু একদম পূৰা একজেক্ট টাইমতে আমি পাইছোঁহি। আৰু এতিয়া বাজিছে 1 ছেকেণ্ড, এতিয়া বাজিছে 7:54, আৰু 7:54ত মই এতিয়া PG ৰাস্তাত ৰৈ আছোঁ। কৃতিকা, কৃতিকা, পাৰিছ পাৰিছ, তোক এবাৰ দৰত পঠিয়াই দিম। মেৰাথন। भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना ঐ ঐ ঐ, মই আহি গ'লো। কিবা এটা কৈ দে। ये माय रूम। ओहो, रूम के अवस्था देखो भाई और बहनों, ये मेरा रूम, मेरा टेबल, सब कुछ अभी करना है सफा। মোৰ ৰুমমেট আহিছিল ন, ই চাফা কৰি থৈ গৈছে, আৰু মোৰতো চি। হে গাইজ, মোৰ ব্লগিংটো আছিল ইমানে, মই সেই ৰুম পাই গ'লোহি। চ' থেংক ইউ ছ' মাছ আপোনালোকে ইয়ালৈকে মোৰ ব্লগিংটো চালে, আৰু আশা থাকিল আপোনালোক আগলৈও মোক এনেকৈ ছাপোৰ্ট কৰি যাব। যি কি নহওক, আপোনালোকক আকৌ নতুন এটা দিনত নতুন এটা ব্লগত লগ পাম, তেতিয়ালৈকে আপোনালোকে থাকিব টেক কেয়াৰ, গুড হেল্থ এণ্ড গুড ভাইবছ। বাই বাই।